এইটো মোৰ মাৰাৰ উদ্দেশ্য মই যিটো অনুভৱ কৰিব পাৰিছোঁ, যিটো বিষ্ণুপুৰ VCDCত PMOIG আঁচনিৰ ঘৰ তেওঁলোকে আত্মসাৎ কৰিছে, এইটো আমি তথ্যটো ওলাইছোঁ আৰু বেনিফিচিয়াৰীবিলাকে ইতিমধ্যে বৰবাজাৰ ব্লকত আবেদন কৰিছে আৰু থানাতো এটা এজাহাৰ দিছে। স্বপন দাস বুলি বেনিফিচিয়াৰী এজনে, এইটো থানাৰ পৰা কোনো তদন্ত লোৱা নাই। এই বিষয় লৈ তাহাঁতে অনুভৱ কৰিছে যে মোক যদি তাহাঁতে মাৰিব পাৰে, মোক দমন কৰিব পাৰিলে তেওঁলোকৰ এই আত্মসাৎ কৰা এই ঘৰবিলাক উভতাই দিব নালাগে। তাৰ কাৰণে মই অনুভৱ কৰিছোঁ যে মোৰ দোকানত আহি এনেকুৱা টানা হেঁচৰা কৰি মোক মাৰপিট কৰিলে। আৰু MLAৰ গোটেইকেইটা ল'ৰা মই MLAৰ লগত থকা বুলি সদায় দেখিবলৈ পাওঁ। নাম জানে নেকি কোনে কোনে মাৰিছে? নাম জনাৰ মাজত 3-4জনৰ নাম এনে জানো, যেনে ৰকি মণ্ডল আছিল, তাক এনে চিনি পাওঁ, আৰু লগত সুৰজ মণ্ডল আৰু নয়ন সাহা, আৰু তাৰ লগত আৰু বহুত এইটো অচিনাকি, তেওঁলোকৰ নাম মই ক'ব নোৱাৰোঁ। মানুহবিলাক বেছি বিজনেছ আছিল। 2 নম্বৰ বাজাৰৰ মানুহ জড়িত থাকিব পাৰে। ইয়াত মোৰ সন্দেহ হয়, ইয়াতে বাজাৰৰ মানুহ মানস মণ্ডল কমিটিৰ সভাপতিজন ইয়াতে আছিল। তাই মাৰপিট স্থলত যোৱা নাই, তাৰ পাছফালে থিয় হৈ আছিল, আমি দেখিবলৈ পাইছোঁ। মেম্বাৰে 7,200 টাকা খাইছে, নেলে ঘৰে ফটাৰ মাৰা না। পাছত দিছোঁ 7,200 টাকা। ঘৰটো উঠিছে আপোনাৰ তাতে? দিছে। মেম্বাৰৰ নাম মঞ্জয়। মেম্বাৰে কিমান লৈছে আপোনাৰ পৰা? 7,200। কেতিয়া লৈছে এইটো? ঘৰ উঠোৱাৰ আগত? ঘৰ আধা কাম হৈছে, তেতিয়া ফটো নামাৰে, কয় কি কৰবি যা। নামত 7,200 টকা আপোনাৰ পৰা লৈছে। কয় কি কৰবি কৰ মঞ্জয়। এইটো গৰিহণাযোগ্য কাম কৰিছে। আৰু আমি কালি ৰাতি যেতিয়া কথাটো গম পালোঁ ফোন যোগে, তেতিয়া সুজন মণ্ডলে জনালে যে এনেকুৱা আমাৰ এক্সিষ্টিং MLA তেওঁৰ লগত থকা কিছুমান গুণ্ডা বাহিনীৰ নিচিনা মানুহ আহি তেওঁক এটাক কৰিছে। যদি আমাৰ বিজনীত এনেকুৱা ঘটনা চলি থাকে, এটা MLAৰ লগত থকা মানুহ, আমাৰ বেংগলী চেলৰ BPF বেংগলী চেলৰ এই মানসৰ সভাপতি এখেতক এটাক কৰিছে, এই বস্তুটো বহুত গৰিহণাযোগ্য আৰু আমি এইটো ধিক্কাৰ জনাওঁ। আৰু আমি প্ৰশাসনৰ এইটোৱে আবেদন জনাওঁ যাতে এইটো এটা ভালকৈ তদন্ত কৰি দোষী ব্যক্তিসকলক কৰায়ত্ব কৰে আৰু উচিত শাস্তি বিহে।